সকলোলৈ নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আমি অসমীয়াৰ বুকখনৰ পৰা আমাৰ অসমৰ যিকেইখন মুখ্য দলং সেই দলংকেইখনৰ বিষয়ে কিছু কথা জানি লওঁ আহক। কিয়নো অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত যিসমূহ পৰীক্ষা সেই পৰীক্ষাসমূহত এই অসমৰ মুখ্য দলংকেইখনৰ পৰা কুৱেশ্যন এটা বা দুটা অহা দেখা যায়। গতিকে আহকচোন আজিৰ এই ভিডিঅ'টোত আমি অসমৰ মুখ্য দলংকেইখনৰ বিষয়ে থুৰতে কিছু কথা জানি থওঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। তেন্তে আহক আজিৰ ভিডিঅ'টোলৈ আমি আগুৱাই যাওঁ। আমাৰ অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ ওপৰত বৰ্তমান 5খন দলং আছে। প্ৰথমখন হৈছে শৰাইঘাট দলং, দ্বিতীয়খন হৈছে দ্বিতীয় শৰাইঘাট দলং বা নতুন ব্ৰহ্মপুত্ৰ দলং, তৃতীয়খন হৈছে কলীয়াভোমোৰা দলং, চতুৰ্থখন হৈছে নৰনাৰায়ণ সেতু আৰু পঞ্চমখন হৈছে বগীবিল দলং। অন্যহাতে লোহিত নদীৰ ওপৰত এখন দলং ইতিমধ্যে যিহেতু নিৰ্মাণ হৈ গ'ল, সেইখন হৈছে ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং। প্ৰথমেই আজিৰ এই ভিডিঅ'টোত আমি শৰাইঘাট দলংখনৰ বিষয়ে মুখ্য তথ্যখিনি জানি লওঁ আহক। শৰাইঘাট যিখন দলং, পুৰণি দলংখন নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল 1959ত আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 1492 মিটাৰ আৰু উদ্ঘাটন কৰা হৈছিল 1963 চনত আৰু মুকলি কৰিছিল তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে। শৰাইঘাট দলঙে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পাণ্ডুৰ লগত উত্তৰ পাৰৰ আমিনগাঁওক সংযোগ কৰিছে। এইবাৰ আমি চাওঁ আহক দ্বিতীয়খন শৰাইঘাট দলঙৰ বিষয়ে। দ্বিতীয়খন শৰাইঘাট দলং নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল 2007 চনত আৰু নিৰ্মাণ কাৰ্য সমাপ্ত হৈছিল 2016 চনত। উদ্ঘাটন কৰা হৈছিল 2017 চনৰ 28 জানুৱাৰীত আৰু উদ্বোধন কৰিছিল মন্ত্ৰী নীতিন গাডকাৰীদেৱে। আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 1.49 কিলোমিটাৰ। আৰু এই দ্বিতীয়খন শৰাইঘাট দলঙেও ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণ পাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। এবাৰ আমি চাওঁ আহক কলীয়াভোমোৰা দলংখনৰ বিষয়ে। এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 3.3 কিলোমিটাৰ আৰু উদ্ঘাটন কৰা হৈছিল 1987 চনত আৰু উদ্বোধন কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীদেৱে। আৰু এই কলীয়াভোমোৰা দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু দক্ষিণ পাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথক সংযোগ কৰিছে। ইয়াৰ পিছতেই আমি নৰনাৰায়ণ সেতুৰ বিষয়ে যদি চাওঁ তেন্তে আমি গম পাম যে এই নৰনাৰায়ণ সেতুৰ মুঠ দৈৰ্ঘ্য হৈছে 2.5 কিলোমিটাৰ। এই দলংখন উদ্ঘাটন কৰা হৈছিল 1998 চনত আৰু উদ্বোধন কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে। এই নৰনাৰায়ণ সেতুৱে উত্তৰে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু দক্ষিণে গোৱালপাৰা জিলাৰ পঞ্চৰত্নক সংযোগ কৰিছে। এবাৰ আমি চাওঁ আহক বগীবিল দলঙৰ বিষয়ে। বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু উদ্ঘাটন কৰা হৈছিল 2018 চনৰ 25 ডিচেম্বৰত আৰু উদ্বোধন কৰিছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু এই বগীবিল দলংখনে ধেমাজি জিলাক ডিব্ৰুগড় জিলাৰ সৈতে সংযোগ স্থাপন কৰিছে। অন্যহাতে লোহিত নদীৰ ওপৰত যদি আমি চাবলৈ যাওঁ তেন্তে আমি দেখা পাম যে ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলংখন আছে আৰু এই ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলংখনি উদ্ঘাটন কৰা হৈছিল 2017 চনৰ 26 মে'ত আৰু উদ্বোধন কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। এই দলংখনে তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰিছে। এই দলংখনৰ দৈৰ্ঘ্য 9.15 কিলোমিটাৰ আৰু দলংখন এছিয়াৰ ভিতৰত দীৰ্ঘতম নদী দলং। প্ৰায় 2056 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই দলংখন ধৰি ৰাখিবলৈ 182টা খুঁটা আৰু গাঁথনি কৰা হৈছে। ইয়াৰ পিছতে আমি যদি এখন প্ৰাচীন দলঙৰ বিষয়ে চাওঁ তেন্তে আমি পাম নামদাং নদীৰ ওপৰত যিখন নামদাঙৰ শিলৰ সাঁকো আছে সেইখন, আৰু এইখন আহোমৰ ৰজা ৰুদ্ৰসিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণ কাৰ্য শেষ হৈছিল 1703 চনত। আৰু এই নামদাং শিলৰ সাঁকোৰ মুঠ দৈৰ্ঘ্য হৈছে 60 মিটাৰ, প্ৰস্থ হৈছে 6.5 মিটাৰ আৰু ইয়াৰ যিটো পদাৰ্থ হৈছে শিল, অৰ্থাৎ এচপৰা শিল কাটি এই দলংখন নিৰ্মাণ কৰা হৈছে। এইখিনি আছিল আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বা অসমৰ মুখ্য দলং কেইখনৰ বিষয়ে চমু আভাস। গতিকে এই দলংসমূহৰ ওপৰত ভিত্তি কৰি আহিব পৰা সম্ভাৱ্য কিছুমান প্ৰশ্নোত্তৰ এই কিতাপখনত দিয়া, সেইখিনি মই স্ক্ৰীনশ্বট মাৰি আপোনালোকক ভিডিঅ'ৰ শেষত মই লগাই দিম। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি সেই কুৱেশ্যনৰ এনচাৰসমূহ আপোনালোকে চাই ল'ব পাৰিব। তেন্তে আজিলৈ আহিছোঁ। নেক্সট অন্য এটা খুব ইম্পৰ্টেণ্ট এইখন কিতাপৰ পৰা ভিডিঅ'লৈ পুনৰ হাজিৰ হোৱাৰ আশাৰে তেতিয়ালৈকে আপোনালোকক এৰিছোঁ। ধন্যবাদ।